মানস বৰ্মন গড় কলেজ ঘৰ মোৰ তামোলপুৰ ডিষ্ট্ৰিক্ট হয় তামোলপুৰ আপুনি এই একাডেমিত কেতিয়া আহিছিল মোৰ 6 মাহ আগতে আহিছোঁ তো মই প্ৰিপাৰেশ্যন ফুল্লি ইয়াৰ পৰাই কৰিছোঁ ছাৰ আমাৰ দুজন ছাৰ আছে চিএল ছাৰ আছে ছাৰসকলে বহুত হেল্প কৰিছে আৰু লগতে হোষ্টেলৰ যিমান কেইজন আছে আমাৰ ছিনিয়ৰ জুনিয়ৰ চবেই কোঅপাৰেট কৰিছে তো চবেই হেল্প কৰিছে চবৰে হেল্পৰ পৰা মই বহুত মানে এতিয়া অলৰেডি হয় চবেই গমেই পাইছে অলৰেডি CSFত মানে চিলেক্ট হ'লোঁ আৰু কি ক'ব এই একাডেমিৰ লৈ একাডেমি সঁচাকৈ বহুত ভাল মই একচুৱেলি ইয়াতো ক'লোঁ মই লেকচাৰতো ক'লোঁ যে মই অলৰেডি ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ তো ইয়াত আহি পেলাই মই গোটেইখিনি ইম্প্ৰুভমেণ্ট পালোঁ তো ইয়াৰ পৰা এতিয়া ছাকচেছ হৈ ওলাই গ'লোঁ আৰু চবকে ক'ব বিচাৰিম ইয়াৰ দ্বাৰা আপোনালোকৰ চেনেলৰ দ্বাৰা চবকে ক'ব বিচাৰিম যে সকলোৱে আহক ইয়াৰ পৰা যিমানখিনি এক্সপিৰিয়েঞ্চ মানে কেণ্ডিডেট আছে আহক ইয়াৰ পৰা ফিজিকেলি হওক আপোনাৰ ৰিটাৰ্ণৰ ফালৰ পৰা হওক গোটেইখিনি হেল্প ইয়াৰ পৰা পাব তো আহক ইয়াৰ পৰা অভিয়াছলি ছাকচেছ পাব কি সুবিধা আছে ইয়াত কমপ্লিট সুবিধা আছে আপোনাৰ থকা খোৱা গোটেইখিনি সুবিধা ইয়াত ফেচিলিটি পাব ঘৰৰ নিচিনা থাকিব পাৰিব হোষ্টেল ফেচিলিটি কমপ্লিটলি আছে তো ইয়াত আহক সকলোৱে থাকক ইয়াৰ পৰা ছাকচেছফুল হৈ ওলাই যাওক আৰু